চাওক মাটিবিলাকে ইটা বনাই থৈ এতিয়া দেখি গম পাইছেনে ইয়াত ইটা বনোৱা কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু আজি হৈছে 20 এপ্ৰিল আৰু যিহেতু আজি মেট্ৰিকৰ ৰিজাল্ট দিব আৰু আজি মেট্ৰিকৰ ৰিজাল্ট দিব যিহেতু মোৰ ভণ্টিও মেট্ৰিক দিছে আৰু তাৰো ৰিজাল্ট আজি ওলাব আৰু কেনেকৈ হৈছে কিমান দিনৰ পাছত সকলোখিনি আপোনালোকক ক'ম আৰু আজি ৰিজাল্টটো দিয়া হ'ব 10:30 তো আপোনালোকে সকলোৱে গম পায়েই চাগে নটিফিকেশ্যন দিয়ে দিছে আপোনালোকৰ অফিচিয়েল ৱেবছাইটত তো অলপ পাছত ৰিজাল্ট ওলাব আৰু এতিয়া যিবোৰ 9:20 হৈ গ'ল তো মই আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ ভাবিলোঁ যে আপোনালোককো জনাওঁ আৰু আজি দিনটোত কি হৈ থাকে আমাৰ ঘৰত কি নহয় গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আপোনালোকে ব্লগটো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব তেতিয়াহে গম পাব তো এতিয়া বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু 10:30 আপোনালোকক পূৰা দেখাই আছোঁ ধমাকা হ'বলৈ গৈ আছে আপোনালোকে চাই থাকক আৰু এইফালে তাই পূজা দি আছে যিহেতু ৰিজাল্ট ওলাব সেইকাৰণে আগতে গা চা ধুই মেলি ভগৱানক চাকি তাকি জ্বলাই লৈছে তো গাইছ আৰু 3 মিনিট আছে ৰিজাল্ট দিয়া তো আপোনালোকক মই আৰু গাইছ এতিয়া সময় হৈ গ'ল ৰিজাল্ট চেক কৰা তো চাই লওক আপোনালোকক মই অলপ পাছত বজাৰ গৈ আছোঁ এতিয়া আৰু বজাৰৰ পৰা আহি আপোনালোকক মই ক'ম বাৰু ৰিজাল্টটোৰ কথা আৰু এতিয়া ৰিজাল্ট দিয়া হৈ গ'ল আৰু ভণ্টি আৰু মই এতিয়া বজাৰলৈ গৈ আছোঁ গোটেইখিনি কথা ক'ম কি ডিভিজন পাছ হ'ল কি কথা গোটেইখিনি তো এতিয়া বলক বজাৰলৈ যাম আৰু এইফালে আমি বজাৰ আহি পাই গ'লোঁ এয়া চাওকচোন কি ধুনীয়া ধুনীয়াকৈ ফল মূল গোটেইখিনি ইয়াতে পোৱা যাব কাপোৰ কানি যি লাগে মানে গোটেইখিনি বস্তু ইয়াতে এভেইলেবল আছে আপোনালোকে এইখন বজাৰত আহিব পাৰে তেজপুৰ বালিপৰা লখৰা বজাৰ হয় তো এইখন বজাৰত মানে বহুতেই ভাল ভাল কালেকশ্যন পোৱা যায় তাৰ কাৰণে আমিও আহিছোঁ ইয়াতে ল'বলৈ এয়া চাওক আপোনালোকে এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু আমাৰ বজাৰটো মানে ঘৰৰ পৰা বেছি দূৰ নহয় তাৰ বাবে খোজকাঢ়িয়ে গৈ আছোঁ আৰু আপোনালোকক মই বস্তু এটা দেখাম চাব হা এইটো কি বস্তু হয় আৰু গাইজ এইটো দেখি আপোনালোকে গম পাইছেনে কি হয় এইটো আৰু এইটোৱে হৈছে ইটা ভাটা আৰু ইয়াতে ইটা বনোৱা হয় আপোনালোকে যে ঘৰ বনায় আৰু ইয়াৰ পৰাই লৈ মানুহে ইটা ইয়াত লৈ যায় ঘৰ বনাবলৈ আৰু ইয়াৰ পৰা ল'লে অলপ কমতো পোৱা যায় যিহেতু ইটা বনাই ইয়াত ফেক্টৰী হয় এইটো আৰু চাওকচোন কিমান এটা ধুনীয়া পৰিৱেশ ইয়াত চাওক মাটিবিলাক ইটা বনাই থৈছে ইয়াত পুৰা নাই আৰু এয়া চাওক মাটিবিলাক আৰু ইয়াতে ইটা বনোৱা হয় আৰু সেই আপোনালোকক যে দেখালোঁ সেই তাত পুৰা হয় আৰু ইয়াতে মাটিবিলাক এনেদৰে বনাই থৈ দিছে আৰু ইয়াত চাওক বেয়া হৈ গৈছে পানী হৈ কিনি সেইটো চাওক গাইজ কি ধুনীয়া ৰাস্তা পুৰা মুকলি ঠাই বহুতেই ভাল লাগিছে ইয়াত আহি চাওক খোজকাঢ়ি গৈ আছোঁ আৰু ভাল লাগিছে মানে ইয়াত আৰু কেতিয়াবা মানে খোজকাঢ়িও যাব লাগে কিমানো গাড়ীত গৈ থাকিম হয়নে ভাবিলোঁ যে আজি খোজকাঢ়ি যাওঁ আৰু আপোনালোকক এই পৰিৱেশবিলাক দেখাম বতাহ মাৰি আছে আৰু আমি গৈ আছোঁ আৰু ঘৰ পামেই আৰু অলপ পাছত আৰু 5 মিনিটমান লাগিব ঘৰ পাই যাম তো একেবাৰে ঘৰত গৈয়ে লগ পাম নেকি আৰু ৰাস্তাত মই এতিয়া কি ব্লগ কৰি থাকিম তো বলক এতিয়া ঘৰত গৈয়ে লগ পাই আছোঁ এতিয়া আমি ঘৰলৈ আহি গ'লোঁ আৰু এতিয়া ভাত চাত খাই অলপ ৰেষ্ট লৈছিলোঁ আৰু এতিয়া ভাবিলোঁ যে আপোনালোকক জনাম বুলি কৈছিলোঁ যে কোনটো ডিভিজনত পাছ আছে ভণ্টিয়ে আৰু কেনেকুৱা ৰিজাল্ট হৈছে কি কথা আপোনালোকক ক'ম বুলি কৈছিলোঁ যে সেইটো কাৰণে এতিয়া ভাবিলোঁ যে
কৰিলোঁ ফাইনেলি। তো এতিয়া ভণ্টিৰ ৰিজাল্টটো বাৰু ভালেই হৈছে ক'বলৈ গ'লে, আৰু কোন ডিভিজনত পাছ হৈছে তাৰ মুখেৰে শুনি লওক আপোনালোকে। তো গাইজ মই ছেকেণ্ড ডিভিজনত পাছ হৈছোঁ। তো শুনিলে তাই ছেকেণ্ড ডিভিজনত পাছ হৈছে, আৰু আমি আশা কৰি আছিলোঁ, ভাবি লৈছে ফাৰ্ষ্ট ডিভিজনত পাছ হ'ব। তো একো নাই, পাছ হৈছে, সেইটোৱে আমাৰ কাৰণে বহুতেই ভাল এটা খবৰ। তো সেয়াই আছিল আজি তাৰ ৰিজাল্টটোৰ কথা আপোনালোকক ক'ম বুলি ভাবিছিলোঁ। আৰু এতিয়া আমি গৈ আছোঁ এটা জেগালৈ, তাৰপাছত আপোনালোকক দেখাম বাৰু সেইটো ক'ত গৈছোঁ কি কথা, আৰু আহি কিনি আপোনালোকক আমি যাম এজেগালৈ। তো আমাৰ ঘৰৰ ওচৰতে মানে ভণ্টি এজনীৰ অন্নপ্ৰসন্ন হৈছে, তালৈ যাম এতিয়া। আমি এতিয়া অন্নপ্ৰসন্ন যাবলৈ ৰেডি হৈ গ'লোঁ, ভণ্টি আৰু মই। মই ড্ৰেছ পিন্ধিলোঁ শ্বৰ্ট কুৰ্তি, আৰু ভণ্টিয়ে লং কুৰ্তি পিন্ধিছে, আৰু আমি দুজনীয়ে ৰেডি হৈ গ'লোঁ, আৰু বৌ ৰেডি হৈছে এইফালে, আৰু বৌ ৰেডি হ'লে আমি এতিয়া যাম। তো ব'লক তেতিয়া বেছি দেৰি নকৰি তাতে গৈ লগ পাই আছোঁ। আৰু আমি আহি পাই গ'লোঁ অন্নপ্ৰসন্নলৈ, আৰু ইয়াত চাওকচোন গাইজ কিমান ধুনীয়াকৈ সজাই কৰি তুলিছে, আৰু আপোনালোকক গোটেইখিনি দেখাই আছোঁ, চাই থাকক। আৰু এতিয়া আমি খাবলৈ আহি গ'লোঁ, আৰু আমাক দিছে মাছ, মটন, দালি, ভাজি, নেমু গোটেইখিনি দিছে। আৰু ভাবিলোঁ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰোঁ। যদি আপোনালোকে ভাল পাইছে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু শেষলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। তো আজিলৈ বাই, নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ, বাই।